এই চৰকাৰেই কৰে যি চৰকাৰে অন্য একো কাম নাই, যিসকলে ডেভেলপমেণ্টৰ কাম কৰিব নোৱাৰে বা বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকৰ সমস্যা সমাধান কৰিব নোৱাৰে, তেওঁলোকে ভাবে কিবা এটাতো কৰি ৰাইজক দেখুৱাব লাগিব। এইটো মানে তেওঁলোকে মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীৰ আদৰ্শটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে। যোগীও যেতিয়া দেখিছে আমি ৰাইজৰ একো কাম কৰিব পৰা নাই, তেতিয়া তেওঁলোকে মোগল চৰাইৰ নাম পৰিৱৰ্তন কৰিছে, এলাহাবাদৰ নাম পৰিৱৰ্তন কৰিছে, বিভিন্ন জেগাৰ নাম পৰিৱৰ্তন কৰি দেখাই আছে আমি কিবা নহয় কিবা এটা কৰি আছোঁ। এই নাম পৰিৱৰ্তন কৰাৰ কাৰণে কাৰোবাৰ কিবা লাভ হ'ব নেকি? আজি কৰিমগঞ্জৰ নাম পৰিৱৰ্তন কৰি শ্ৰীভূমি হ'ল। এইটোৰ কাৰণে যদি কৰিমগঞ্জৰ ৰাইজৰ উপকাৰ হ'লেহেঁতেন, যে মানুহবিলাক ধনী হৈ গ'ল, তেওঁলোক ৰাস্তা ঘাট ভাল হৈ গ'ল, নিবনুৱা সমস্যাৰ সমাধান হৈ গ'ল, তেনেহ'লে নাম তেওঁলোকে চব গাঁৱৰ পৰিৱৰ্তন কৰক। যদি ৰাইজৰতো একো লাভ নাই, একমাত্ৰ আৰু এইটোৰ কাৰণে এটা সমস্যা হ'ব, মানে মানুহবিলাকৰ ৰেকৰ্ডবিলাক আগতে ডিষ্ট্ৰিক্ট কৰিমগঞ্জ বুলি মানুহৰ আজি কিমান তথ্য পাতিবিলাক একদম পেন কাৰ্ড, ভোটাৰ লিষ্ট, ভোটাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বেংকৰ ডকুমেণ্ট, চাকৰিৰ বা অন্যান্য যিমান ID কাৰ্ড আছে, লাইচেঞ্চ যিমান বনাইছে চব তেওঁলোকে আগতে ডিষ্ট্ৰিক্ট কৰিমগঞ্জ এনেকৈ লিখা আছে। এতিয়া আকৌ চব মানুহে ডকুমেণ্টবিলাক আকৌ চেঞ্জ কৰিব লাগিব ডিষ্ট্ৰিক্ট, আৰু নহ'লে এই ডকুমেণ্ট তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ডকুমেণ্ট শ্ৰীভূমিৰ নামত ল'ব, এইটো কৰিমগঞ্জ নাম, এইটো এটা খেলি মেলিহে হ'ব। গতিকে এইবিলাক একো কামেই নহয়। এইবিলাক হ'ল মানে যিবিলাক মানে অকৰ্মণ্য চৰকাৰ, তেওঁলোকে এইবিলাক কৰি দেখুৱাই আছে আমি কিবা কাম কৰি আছোঁ। এইটো চৰকাৰৰ অকৰ্মণ্যতাৰ পৰিচয়। আৰু দ্বিতীয় কথাটো হ'ল যে এই বিজেপি হ'ল একদম মুছলমান বিৰোধী। তেওঁলোক মানে মুছলমানৰ একো চিনচাপ তেওঁলোকে ৰাখিব বিচৰা নাই। আগতেও যেনেকৈ স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছৰ দিনতো আমি দেখিছোঁ যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত 80% মানুহে জীৱন দিছে মুছলমান মানুহে, যিসকলে তেওঁলোকে তেজ দিছে, জীৱন দিছে। কিন্তু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত লাহে লাহে মুছলমানৰ নামবিলাক নাইকিয়া কৰা হ'ল। মৌলানা আবুল কালাম আজাদৰ বাহিৰে আজি মৌলানা সৈয়দ হুছেইন আহমেদ মদনী ৰহমতুল্লাহ, মাহমুদুল হাছান ৰহমতুল্লাহ বা আৰু হাজাৰ যিসকল মানে স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিছে বা নিৰ্যাতন ভুগিছে, তেওঁলোকৰ নাম লাহে লাহে ইতিহাসৰ পৰা নাইকিয়া কৰিলে। আৰু এতিয়া লাহে লাহে মুছলমানসকলে যে তেওঁলোকে যিবিলাক কাম কৰি থৈ গৈছিল আগত, বা মোগলৰ সময়ত হওক বা তাৰ আগত, তেওঁলোকৰ কিছুমান চহৰ বনাইছিল, তেওঁলোকে হয়তো কাৰোবাৰ নামত চহৰটো দিছিল, এইবিলাকো লাহে লাহে নামবিলাক নাইকিয়া কৰিব বিচাৰিছে। তেওঁলোকৰ টাৰ্গেট হ'ল এটা সময়ত ক'ব যে মুছলমানে ভাৰতৰ কাৰণে একো কৰা নাই। যিহেতু এই নামবিলাকে যিহেতু এটা প্ৰমাণ হৈ আছে যে কোনটো চৰকাৰ কোন মুছলমানৰ দিনত বনাইছিল, বা তেওঁলোকৰ এই লাহে লাহে এইবিলাক নাইকিয়া কৰি তেওঁলোকে দেখুৱাব যে মুছলমানৰ একো অৱদান ভাৰতত নাই। কিন্তু তেওঁলোকে যিমানেই অপকৰ্ম কৰক, ইতিহাসৰ পৰা লাহে লাহে এইবিলাক নাইকিয়া কৰক, নামবিলাক পৰিৱৰ্তন কৰক, কিন্তু মানুহৰ অন্তৰে জানে যে মুছলমানসকলে এই দেশৰ কাৰণে কিমান কৰিছে। এইবিলাক নাম চেঞ্জ কৰি তেওঁলোকে মুছলমানৰ অৱদান নাইকিয়া কৰিব নোৱাৰে।